হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মানে খুব ধুনীয়া এটা ৰেচিপি বনাব ওলাইছোঁ। এতিয়া প্ৰথমতে মই সজনা ফুলখিনি পাৰি লওঁ, তেন্তে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমতে মই খৰাহিখন লৈ ল'লোঁ। মানে এই সজনা ফুল ইমান ধুনীয়াকৈ ফুলি আছে, আজি মানে পাৰি কেনে বনাম বুলি ভাবিছোঁ। আৰু ইমান ওপৰত আছে। মই এতিয়া কোদালখনে দি খানি ইমান ধুনীয়াকৈ ফুলিছে। আৰু গাইজ, সজনা ফুল খাব লাগে, বসন্তৰ কাৰণে খুবেই ভাল। মানে ডাক্তৰেও খাব দিয়ে, কিন্তু বছৰৰ মূৰৰ ফুল আৰু ফুলটোও খাব লাগে, সজনা গুটিটোও খাব লাগে। কিন্তু পনে নতুনকৈ ফুলিছেহে, ভালকৈ ফুলাই নাই। কিন্তু মই ভাবিলোঁ মানে বহুতে খাওঁ খাওঁ লাগি আছে, আৰু বিলাহী দি বনাই খালে ইমানেই ভাল লাগে যে নিচিঙাকৈ থাকিবই নোৱাৰিলোঁহে। নতুন চব্জি খাবলৈ মন যায় নহয় জানো। ইয়া বাৰু মই সজনা ফুলখিনি ছিঙি লৈ আহিলোঁ, আনি কেনে ধুনীয়াকৈ বাচিলোঁ। এয়া বাচি কেনে আকৌ মই আলুখিনিও চেলালোঁ। মানে সজনা ফুলত আলু দি খালে খুবেই ভাল লাগে। এনেকৈ এটা এটাকৈ ঠাৰিবিলাক ছিঙাই কেনে বাছি লৈ ল'লোঁ। সকলোৰে খাদ্যবিলাক বেলেগ বেলেগ নহয় জানো, আৰু আমাৰ গাঁৱলীয়া খাদ্যবিলাক এনেকুৱায়ে। আৰু গাঁৱলীয়া খাদ্যবিলাক খালে খুবেই ভাল, মানে বেমাৰ আজাৰো ইমান নহয় মানে। আৰু আমি যিবিলাক বজাৰৰ পৰা কিনি খাওঁ নহয়, কিন্তু কি যে সাৰ দিয়ে আজিকালি, চব শাকবিলাকে বস্তুবিলাকতে সাৰ দিয়ে থাকে। বাৰু মই আলু সজনা ফুলখিনি কাটি লৈ ল'লোঁ। ইফালে আদা নহৰু পিঁয়াজখিনি মানে মই প্ৰথমতে তেলতে ভাজি লৈ কেনে, ভাজি বনালে খুবেই খাই ভাল পাওঁ। সেয়েহে ভাজি লৈ কেনে চব্জিখিনি দি দিলোঁ, সজনা ফুলখিনি আলুখিনি, আৰু অকণমান মই ঢাকন মাৰি দি দিছিলোঁ। ইয়া বাৰু ঢাকনটো ইন্দিৰাই কেনে মই বিলাহীখিনি দি দিলোঁ। সজনা ফুল আলু বিলাহী বনাই খালে, মানে ভাজি খালে ভাল লাগে বহুতে। সেনেকুৱা বোলো আজি ৰেচিপিটো এনেকুৱাই বনাম, মানে খাব ভাল লাগে কাৰণে বনাব মন গ'ল। আৰু অকণমান সময় ঢাকি দি ইয়াত ঢাকনটো ইন্দিৰাই দিলোঁ। বাৰু আমাৰ ইমান ধুনীয়া হৈছে, সিজিছে। অকণমান সময় লাৰি দি দিলোঁ। ইয়া বাৰু আমাৰ সজনা ফুল আলু বিলাহী ভাজি হৈ গ'ল। আপোনালোকে খাই কেনেকুৱা পায় কমেণ্টত জনাবচোন, খাই না নাখায়। বাৰু ভিডিঅ'টো এৰিছোঁ, আকৌ লগ পাম নতুন ভিডিঅ' লৈ। আজিলৈ বাই।